কেইটা কৈছে ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি ভৱেশ কলিতা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বঙাইগাঁও জিলাৰ সন্মানীয় সভানেত্ৰী শ্ৰীমতী হিমানী অধিকাৰী বাইদেউৰ নেতৃত্বত আজি আমাৰ অসমৰ বঙাইগাঁও জিলা নাৰী শক্তি আৰম্ভ হৈছে। উল্লেখযোগ্য যে এইটো সফল হোৱাৰ বাবে ৰাজ্য চৰকাৰ আদি ভাৰতীয় জনতা পাৰ্টী কৰ্মী ইতিমধ্যে সকলোকে আহ্বান জনাইছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা, ৰণোজ পেগু আদি সকলে জানিবলৈ দিয়া মতে 2023 চনত অসমত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন এইবাৰ আমাৰ বঙাইগাঁৱত গোটেইকেইটা আসনে দখল কৰাৰ প্ৰচেষ্টা হাতত লৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত এতিয়া উন্নয়নৰ বাবে মন্ত্ৰী বিধায়ক শ্ৰী ক্ষমা কৰিবা বিজয় মালাকাৰ, কৃষ্ণচন্দ্ৰ পাল আদিকে ধৰি সকলো বিধায়কে ইতিমধ্যে আমাৰ কামৰ বাবে আগভাগ লৈছে। ইয়াৰ মাজে বঙাইগাঁও জিলাৰ উত্তৰ অভাৱী সমষ্টিৰ আইন গৰাখনে এইবাৰ দান দিব বুলি সন্মানীয় জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে জানিবলৈ দিছে। এইফালে আমাৰ বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠক, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভানেত্ৰী শ্ৰীমতী হিমানী বাইদেউ আদিকে ধৰি সকলোৱে কাউণ্টডাউন চলাইছে বুলি উল্লেখ কৰে। আগন্তুক 2023 আৰু 2024 এইবাৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আৰু এটা বিগ নিউজ আমাৰ হাতত আহিছে। আমাৰ 6 নং বৰপেটা লোকসভা সমষ্টি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে পাব বুলি উল্লেখ কৰা হৈছে। যোৱাবাৰ আব্দুল খালেক আৰু সিৰাজুদ্দিন আজমল আৰু ওছমান গোলাম আদি সকলোৱে যিখিনি কাম কৰা নাই এইবাৰ তেওঁলোকে কৰিব উল্লেখ কৰে। বাতৰি মানে আৰু আজি ইতিমধ্যে এছিয়া কাপ আৰম্ভ হৈছে। মোৰ মা দেউতাৰ নাম, মই গাড়ীত বাতৰি ল'ৰা, মোক অলপ ভালকৈ অলপ সহায় কৰিব। বিজেপি ৱেলকাম হিমানী ৱেলকাম। রফিকুল ইসলাম। হ্যাঁ, মই 126 সমষ্টিৰ নাম। আচ্ছা, আঙুলতা বাইদেউৰ নাম নকলে, আঙুলতা বাইদেউৰ নাম ক'ব লাগিছিল। ও আঙুলতা বাইদেউৰ নামটো কোৱা নাই। আঙুলতা জিন্দাবাদ।